হেল্ল' ঐ হেনো কি কৈছ এনেই আছোঁ আজি ৰিজাল্ট দিব নহয় য়েছ ব্ৰ মই গম পাওঁ গম পা যদি ঠিকে আছে বাৰু হ'ব দে ৰাখিছোঁ অলপ দেৰি পিছত স্কুললৈ যাবলৈ হ'ব হ'ব দে আজি ৰিজাল্ট দিব মইতো ক্লাছৰ ভিতৰত টপ মাৰিম হ'লেও ভয় অকণমান লাগি আছে একো নাই চব ঠিক হৈ যাব স্কুললৈ ওলোৱাই নাই হ'ব মা ওলাম লাহে দিয়ে নহয় ওলা নহ'লেতো দেৰি হ'ব মা ওলাইছোঁ তুমি যোৱা ওলা ময়ো ওলাই লওঁ গেনো এতিয়ালৈকে অহাই নাই যে তালৈ ফোন এটাকে মাৰোঁ হেল্ল' ঐ গেনো তই এতিয়ালৈকে আহিম বুলি কৈ অহাই নাই যে গৈছোঁ মই গৈছোঁ জল্দি গৈছোঁ আহিলি আহিলোঁ দে এইকণতে বহিবি গেন তোৰ মতে তোৰ ৰিজাল্ট কেনেকুৱা হ'ব মোৰ ৰিজাল্ট মইতো ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হ'ম চাই ল'বি ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হ'ম আচ্ছা হেন তই কচোন তোৰ ৰিজাল্ট কেনেকুৱা হ'ব মোৰ ইমান ভাল নহ'ব চাগে মই ফেইলো হ'ব পাৰোঁ আৰে ব্ৰ' তেনেকৈ কেলৈ কৈছ সদায় পজিটিভ ভাবিবি নেগেটিভ নাভাবিবি পাছ হ'বি তই পাছ হ'বি চিন্তা নকৰিবি বাৰু হ'ব দে আমি এতিয়া যাওঁ বৈ ব'লা ব্ৰ' আচ্ছা মাখন তোৰ এনেই ৰিজাল্ট কেনেকুৱা হ'ব মোৰ ভালেই হ'ব চাগে হেন ছাৰ দেখোন এতিয়ালৈকে অহাই নাই তাকে এতিয়ালৈকে অহাই নাই যে গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং এতিয়া মই তহঁতৰ ৰিজাল্ট দিম মই যাৰ নাম মাতিম সিহে উঠি আহিবি আৰু চবে ভালকৈ শুনি ল মই ৰিজাল্ট দিয়াৰ সময়ত যদি কোনোবাই উৎপাত কৰ তাৰ কি হ'ব গম পাইছোঁ নহয় পাইছোঁ ছাৰ গুড মাখন হা কি হ'ল ক তোৰ ছাৰৰ হাতত থকা এই পেপাৰকেইখন দেখাই চাচোন মই কিমান পালোঁ মই এইবোৰ চাব নোৱাৰোঁ দেই ছাৰে গম পাব আকৌ ফালিব তহঁতি দুটা কি কথা পাতিছ মনে ক্লাছৰুমত মনে দেখিব লাগে বুলি নাজানো এতিয়া মই এটা এটাকৈ নাম মাতিম উঠি আহিবি মাখন উঠি আহ দিয়ক ছাৰ ৰহ তই কিমান পাইছ তোক চাই দিছোঁ ৰহ মাখন তোৰ ভাল হৈছে তই 100 ভিতৰত 60 পাইছ বাৰু লহ থেংক ইউ ছাৰ দিয়ক মাখন তই দেখোন ঢেৰ পালি কিনো ঢেৰ পালোঁ 100 ভিতৰত 60 পাইছোঁ যি হেল্ল' বাৰু হ'ব দে এইবাৰ হেন আহ অ'কে ছাৰ গৈছোঁ ৰ'ব হেন তোৰ দেখোন বহুত ভাল হৈছে দেই তই 100 ভিতৰত 70 পাইছ থেংক ইউ ছাৰ এইবাৰহে আমাৰ আচল মহাপুৰুষজন আহিব গেন আহ ছাৰ গৈছোঁ মই গেন তোৰ দেখোন বৰ ভাল হৈছে ছাৰ মই কিমান পাইছোঁ তই পাইছ 100 ভিতৰত 5 কি ছাৰ আপোনাৰ চোৱা কিবা কিবি খেলি মেলি হৈছে চাওকচোন ভালকৈ চাওক মোৰ খেলি মেলি নাই হোৱা তই 100 ভিতৰত 5 পাইছ কি হ'ব এতিয়া মোৰ হ'ব বাৰু পেপাৰখন দিয়ক ছাৰ গেন তোৰ কি হ'ল তই ইমান কম ফালিছে নাজানো তোকতো ঘৰত আজি খুব পিটিব নহয় পিতাটোতো পিটিবই হ'ব বাৰু দে চবেই পালি নহয় এতিয়া চবেই শুন কাইলৈ তহঁতি চবেই নিজৰ মা দেউতাৰ পৰা চহী এটা কৰি আনিবি আৰু যোনে কৈ নান তাৰ কি হ'ব গম পাইছই নহয় পাইছোঁ ছাৰ হ'ব বাৰু দে তো বন্ধুসকল অহা খণ্ড চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব অহা খণ্ডত মোৰ দশা কি হয় নাজানো আৰু আজিলৈ বাই